ঈশ্বৰক ভাবিব পাৰিলে তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই বাৰু এইবোৰ কথা এতিয়া পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব ভাই হয় বল আমি মৃগয়ালৈ যাওঁ মই মৃগয়ালৈ যাব নোৱাৰো তোমালোক যোৱা মই ফুলনিৰ মাজে মাজে ফুৰি তেন্তে তুমি থাকা আমি যাওঁ ব'লা ভাইহঁত আমি মৃগয়ালৈ যাওঁ শত্ৰু সেইভাবে তুমি হৰিনাম ল'ব নালাগে প্ৰহ্লাদ মোৰ পিতৃ ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয় তেওঁতো জানে একেজন ঈশ্বৰে সজন কৰা নাই বাচ্চা প্ৰহ্লাদ সকলোকে কি একেজন ঈশ্বৰে সজন কৰিছে সঁচা কিন্তু সেই কথা তোমাৰ পিতাই মানি নলয় নহয়
অথচ তোমার মতো হরিনাম শুনিলে একেবারে ক্ষমত প্রভাবিত হয়ে পড়িব। চিন্তা নকৰিব, মই মোৰ পিতৃক কওঁ, তেওঁৰ কথা নিশ্চয় শুনিব। কাৰণ তেওঁ মোক বৰ মৰম কৰে। ধন্য ধন্য তুমি হিৰণ্য তলালৈ বাছা কৰলা। নিশ্চয় শিকাম মই তোমাক হৰি চাবলৈ লিপ্ত বাছা কৰলা। হৰিণা শিকাৰ কৰিলো বহুতো দেখিছা হৰি বৰা পাৰত কৈছে হৰি পাৰত গৈছে মোৰ মই দেখি বিদেশী ঘূৰি ফুৰা সন্ধ্যা কি ভব হয় যদি কিবা শুনিব পাৰা বাৰু সেই কথা বাদ দিয়া তোমার নাপাইছে কি তোমার মাতে একেবারে চিন্তার ব্যাপ্ত এবারে কিন্তু আমি মাতে গেলে মই গাই যাম তুমি কিন্তু মোৰ লাগালাগি কাম এখন আবার